হেল্ল' এভৰিৱান, মই আকৌ আহি গ'লোঁ এটা নতুন ব্লগৰ সৈতে। আচলতে কালিৰ ব্লগটোত কৈছিলোঁ যে আজি এটা বিশেষ দিন আছে। আজি হৈছে এজনী মৰম লগা কণমানি অন্নপ্ৰসন্ন, আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। এতিয়া আমি তালৈ যাবলৈ ৰেডি হৈ ৰৈ আছোঁ, কিন্তু লাগ বেয়া, বহুত বেছি বৰষুণ দি আছে আজি, যাৰ বাবে বিশেষ মুহূৰ্তবিলাক আপোনালোকক দেখুৱাবলৈ নোৱাৰিম চাগে। হ'লেও ভিডিঅ'টো চাই থাককচোন, আমিনো কেনেকৈ যাওঁ তালৈ আৰু কি কিনো দেখিবলৈ পায়। মানুহ সৰহ হোৱাৰ বাবে টমটমখনত আমি এনেদৰে বহিবলগীয়া হ'ল। আচলতে ঘৰত এখন গাড়ী নাথাকিলে এনেকুৱা বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। নথকাসকলে বুজি পাইছে নিশ্চয়। মায়াৰে নিচুকা সৰগী সৰগী মৰম আমাৰ দুটি মনে কেতি প্ৰাণ, তোমাৰ মোৰ প্ৰেমৰ মিলন যেন ঈশ্বৰৰে দান। মৰম সানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত ভৈৰম তোমাৰে দিথ মোৰে প্ৰিয়া। कैसी है माया घर के जिया। বৰষুণটো বেছি হৈ গ'ল, সেইবাবে অলপ ৰখি দিলোঁ আৰু অলপ দূৰ বাট আছিল, সেইকণ আমি অ'টোতে উঠি ল'লোঁ। তাত যাব নোৱাৰিলোঁ আৰু বেছিকৈ বৰষুণ দিলে যিহেতু। বাপু বুলি মাতানা মাতি নিজক সোধানা, তুমি মোৰেই মোজনী হয় নহয়। বুকুৰে আমঠু তুমি এই সকলো, নিজকে দেখো তোমাৰে মাজত। পাহি সপোনত তুমি এই আলহী, ৰোদালি দি থকৰ তুমি তুলসী। Suy
পাতলা পোৱালিটো হাঁহি দিয়া হাঁহি দিয়া মোক চিনি পাইছা আমাৰ ষ্টাইলি বাইদেউ চোৱা আকৌ রাখিবা সুখেৰে কটাম জীৱন্তী যদি তুমি হুৱা মোৰ মই হ'ম যে তোমাৰ যদি তুমি হুৱা মই হ'ম টমটমত এনেদৰে যোৱা এইটো এটা নতুন অভিজ্ঞতা আৰু এতিয়া আমি ঘৰলৈ ঘূৰি আহিলোঁ যিহেতু বৰষুণটো বেছিকৈ দিলে আকৌ পাছত আহিবলৈ দিগদাৰ হ'ব সেইবাবে সোনকালে গুচি আহিলোঁ আমাৰ মৰম লগা যিজনী অন্নপ্ৰসন্ন চাই কেনেকুৱা পালে জনাব এতিয়া ঘৰ পালোহি বতৰ বহুত বেয়া আৰু লগ পাই আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে কেতিয়াবা যায় আৰু মোৰ ভিডিঅ'বোৰ চাব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিহেতু মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আৰু আগলৈ ভিডিঅ'সমূহ চাই যাব কেনেকুৱা পালে জনাব গতিকে এতিয়া বাই বাই কাহানিও হলেও অভিমানী বুকু